নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই আমি যাব ওলালো ডাঙৰ বাইদেউহঁতৰ ঘৰত, কাৰণ ডাঙৰ বাইদেউৰ ল'ৰা দীপুৰ আজি এংগেজমেণ্ট আছে, সেইকাৰণে সাজি কাচি ওলাইছোঁ। আৰু একেবাৰে এইফালে আগত কাকা মাইনা, তাৰপিছত তেখেতে গাড়ী চলাই আছে আৰু পিছফালে আব্বা আৰু মা। আমি গৈ আছোঁ। বৌ আৰু নৰিনে বাৰু দুদিন আগতে গৈছে। এয়া দেখিছে নহয় মোৰ হাতত মেহেন্দি, মই যোৱাকালিয়ে ল'ম বুলি ভাবিছিলোঁ, কিন্তু সময়ে নহ'ল লোৱা। আৰু আজি সেইকাৰণে মই কাম চাম কৰি ৰেডি হৈ পেলাই ভাত খোৱাৰ আগতে লগাই লৈছোঁ, আৰু অকল ভাত খোৱা টাইমখিনি লগাই ৰাখিছিলোঁ। তথাপিও চাওকচোন কালাৰ ধুনীয়া হৈছে। এতিয়া আমি আহি পালোঁ ডাঙৰ বাইদেউহঁতৰ গাঁও, মানে ফুতুৰি। আহি পায়ে অলৰেডি তেওঁলোকে চব পেকিং কৰিছে কইনাক দিবৰ কাৰণে যি আনিছে। আমি দিয়া কাপোৰযোৰ পিছত পেকিং কৰি মানে বেগখনত সোমাই ল'লে, আৰু পিঠা চিঠা লাৰু যি আছে মানে এইবিলাক বাহিৰত উলিয়াই লৈছে, কাৰণ এতিয়া লৈ যাব আৰু মানে চবেই ওলাই আছে। ইফালে গাঁওঘৰৰ পৰাও চব আহি পালে, একেলগে আহি পালোঁ বাৰু আমি। ইফালে চব ৰেডি হৈ গ'ল সাজি কাচি, তাৰপিছত লাষ্টত ডাঙৰ বাইদেউক সজাই দি আছে, মানে দৰাৰ হ'বলগীয়া দৰাৰ মাকক সজাই দি আছে। এইবিলাক যে পিঠা লাৰু দেখা পাইছে, এইবিলাক চব ঘৰত বনোৱা হয়, মানে 2-3 দিন আগৰ পৰাই পিঠা লাৰু এইবিলাক বনাই আছিল। আৰু ইফালে মাও ৰেডি হৈ গ'ল, মায়ে ইয়াত আহিয়ে কাপোৰ পিন্ধিলে। ইফালে ময়ো মাইনাক অলপ ফ্ৰেছ কৰাই লৈ পেলাই ময়ো ৰেডি হৈ গ'লোঁ। যি বস্তু আছে মানে গোটেইবিলাক দৈৰ পৰা আৰম্ভ কৰি ফল মূল চোতালত উলিয়াই ল'লে। আৰু চোতালত মানুহ দেখিছে নহয়, গোটেইখিনি মানে গদ হ'ল, যাব আৰু একেলগে ওলাব যে। যিহেতু কইনাৰ ঘৰ বেছি দূৰত নহয়, বাইদেউহঁতৰ গাঁৱতে হয়, মানে ফুতুৰিতে হয়। যিহেতু কিছুমান নিয়ম আছে ন, নিয়ম অনুযায়ী মূৰত ল'ব লাগে, মূৰত লৈ পেলাই যাব লাগে, কিন্তু মূৰত লৈতো ইমান দূৰ যাব নোৱাৰি গাঁৱত হ'লেও, সেইকাৰণে চোতালৰ পৰা ওলাওঁতে মূৰত ল'ব, আৰু বাকী খিনি গাড়ীত যাব বস্তুখিনি। তাৰপিছত কইনা ঘৰ পোৱাৰ আগে আগে আকৌ মূৰত এনেকৈ ল'ব, মানে বস্তুখিনি এনেকৈ লৈ কইনা ঘৰত সোমাব। গোটেইটো লাগিব, তাত চব আছে। থালকেইখন ই-ৰিক্সাত দিব, আৰু বাকী কেইজনমানে খোজকাঢ়ি যাব, আৰু যোনে খোজকাঢ়ি যাব নিবিচাৰে তেওঁলোকে গাড়ীতেও যাব। যোনে যেনেকৈ নাযাওক কিয় এটা ঠাইত যায় গোটেই লগ হ'ম, তাৰপিছত আমি ছোৱালী ঘৰত যাম। আজিৰ অনুষ্ঠানটোৰ কাৰণে মই বেলেগকৈ কাপোৰ কিনা নাই, মোৰ বিয়াৰ কাপোৰ হয় এইযোৰ পাটৰ কাপোৰ। আৰু মই বিয়াত মানে মাহঁতৰ ঘৰত দিনত যোনযোৰ কাপোৰ পিন্ধিছিলোঁ সেইযোৰে পিন্ধিছোঁ। অকল বিয়াত লোৱা ৰিহাখন এনেকৈ চাদৰ টাইপত লৈছোঁ, মেইন চাদৰখন লোৱা নাই, কাৰণ মাইনাক কোলাত লৈ থাকিব লাগে যে, যদি গোটেই ছেটটো পিন্ধেও অলপ হেভি হয়, সেইকাৰণে ৰিহাখনকে মই চাদৰ হিচাপে লৈছোঁ। এতিয়া আমি বাইদেউহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ, মানে কইনা ঘৰত যাম। আৰু ইফালে মোৰ লগত আছে বৌ। মই মিঠাই প্লেটখনে ল'লোঁ, মিঠাইৰ লগতে চকলেটো আছে বাৰু। আৰু ইফালে বৌ কমলা আৰু আপেল লৈছে। ইফালে মইনাই ফুলপাহ আনিছে, মানে দৰাই কইনাক দিবৰ কাৰণে ফুল আনিছে, আঙুঠি পিন্ধাৰ পিছত নে আগত দিব আৰু। ইফালে আমি গৈ আছোঁ, আৰু কিছুমানে যে খোজকাঢ়ি আহিছে, আহি ইয়াতে এখন ডাঙৰ ফিল্ড আছে, মানে কইনা ঘৰ পোৱাৰ আগত ফিল্ড পায়, তাত আমি আহি ৰখিলোঁ, কাৰণ খোজকাঢ়ি অহা মানুহবিলাকৰ কাৰণে ৰখিব লাগিব ন। সেই চান্সতে পাই ফুল লৈ পেলাই 2 কপিমান ফটো উঠিলোঁ। এতিয়া গোটেইকেইজন অহা কমপ্লিট হৈ গ'ল।
আমাৰ আচলতে গৈ পাওঁতে অলপ দেৰিয়ে হ'ল গৈ থাকোঁতে আজানো দিলে নিয়মমতে আজান দিয়াৰ আগতে যাই পাব লাগে সপোনৰ ৰাগিৰে মিলনৰ হাঁহিতে যাওক যাওক টাটা টাটা তোর বড় ওজন নাকি গাল আহিয়ে প্ৰথমতে তেওঁলোকে চাহ খাব দিছে আৰু চাহৰ লগত এইবিলাক কিবা কিবি খোৱা বস্তু দিছে আমি নিমখ নহকৰে দে ঠিক আছে তাই কেক কৈ দিছো খাব নোৱাৰা বস্তুবিলাক খালে ভাল পায় এই মায়াকত দেখি চাহ খোৱা হোৱাৰ পিছত মই কইনাক চাবৰ কাৰণে কইনা থকা ৰুমটোত আহিলোঁ এইজনীয়ে হ'ল কইনাক বহাই ল'লে বহাই লোৱাৰ পিছত কিছুমান নিয়ম আছে নিয়মবিলাক আৰম্ভ কৰিব এই বেগটো যে দেখিছে এই বেগটোত কইনাৰ কাৰণে কাপোৰ বা জুৱেলাৰী কিবা কিবি বস্তু এইবিলাক আছে এতিয়া কইনাক আমি অনা কাপোৰ পিন্ধাই দিব কুলি মেজি চাইছা এখন কুলি কুলে পাই বাংব সারান না এত বেশি ঢুকে বাঙ্গি মোবাইলটো লক্ষ্মী এইবাৰ কাপোৰ চাপোৰ পিন্ধা হোৱাৰ পিছত ডাঙৰ বাইদেৱে জুৱেলাৰীখিনি পিন্ধাব মানে সোণৰ গহনা যিখিনি আনিছে সেইখিনি বাইদেৱে পিন্ধাই দিলে ভাত চাত খালোঁ খোৱাৰ পিছত এনেকুৱা অনুষ্ঠানবিলাকত আৰু তামোল নাখালে নহ'ব নেকি তামোল খাই লৈ পেলাই ইফালে আঙুঠি পিন্ধোৱা অনুষ্ঠান আৰম্ভ কৰি দিলে আঙুঠি পিন্ধোৱা অনুষ্ঠান হৈ গ'ল এতিয়া কইনাজনীয়ে মান ধৰিব সেইকাৰণে সকলোকে এনেকৈ বহুৱাই লৈছে তাৰপিছত চবকে মিঠাই দিলে লাৰু এতিয়া আমি ঘৰ আহি পালোঁ আৰু কইনা ঘৰৰ পৰা আহোঁতে মানে দেৰিয়ে হ'ল তাৰপিছত আমি ডাঙৰ বাইদেউহঁতৰ ঘৰত গ'লোঁ তাত গৈ মাইনাৰ খোৱা বস্তুবিলাক গৰম কৰিলোঁ গৰম কৰি পেলাই তাইক খোৱালোঁ খুৱাই কেনে ঘৰত আহিলোঁ কাৰণ আহোঁতে অলপ টাইম লাগে যিহেতু ছয়গাঁৱত অলপ জাম হয় ৰাস্তাৰ কাম চলি আছে যে সেইকাৰণে তাইক খুৱাই মেলি আহোঁতে দেৰিয়ে হৈ গ'ল মাইনা কাপোৰ চাপোৰ চেঞ্জ কৰি দি পেলাই তলত মাহঁতৰ লগত থৈ আহিলোঁ এতিয়া মই এইবিলাক খোলাই নাই এইবিলাক খুলিম এতিয়া বাইদেউহঁতৰ ঘৰতে মই চাদৰ মেখেলাযোৰ খুলিছোঁ খুলি পেলাই বেলেগ ড্ৰেছ পিন্ধি লৈছোঁ আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাইছে তেন্তে আজিলৈ ইমানেই বাই